কি খবৰ আপোনালোকৰ? যদি ভাল নহয় এতিয়া নিশ্চয় ভাল হ'ব কাৰণ মই লৈ আহিছোঁ আপোনালোকৰ বাবে এণ্টাৰটেইনমেণ্ট আৰু লগতে ৰেচিপি আৰু শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হে গাইজ, আজি মই বনাবলৈ লৈছোঁ কলপচলা। এইটো মই ভীমকল গছৰ লৈছোঁ। আজি মোক কলপচলা কাটি দি আছে মোৰ শাশু মাই, কাৰণ তেখেতে বহুত মিহিকৈ কাটে, মই সিমান ভালকৈ নোৱাৰোঁ মিহিকৈ কাটিব, আৰু কলপচলা যিমানে মিহিকৈ কাটিব সিমানেই ভাল। তেখেতে কলপচলাখিনি অলপ পিটিকি লৈছে নিমখেৰে, কাৰণ অলপ পিটিকি ল'লে নৰম হৈ যায় আৰু সোনকালে সিজে বনোৱাৰ টাইমত। তেতিয়াহ'লে বলক আমাৰ আজিৰ ৰেচিপি আৰম্ভ কৰোঁ। কলপচলা, আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া মই একেলগে খুন্দি লৈছোঁ। মই এটা আলু কাটি দিছোঁ, এইটো নিদিলেও হয়, মোৰ ভাল লাগে বাবে মই দিছোঁ। কেৰাহীত তেল গৰম হোৱাৰ পিছত মই শুকান জলকীয়া দুটামান দিছোঁ আৰু অলপ বেহাৰ দি লৈছোঁ। এতিয়া কলপচলাখিনি দি লৈছোঁ। বেবী, এইটো লোৱা তোমাৰ ৰেড চিলি, এইটো লোৱা ধনিয়া গুড়ি আৰু এইটো লোৱা তোমাৰ হালধি। মই দি থাকোঁতে কৈও থাকিম নহয়, তুমি কিয় এনে কৰি আছা, খালি ডিষ্টাৰ্ব কৰি থাকা মোক। এতিয়া নিমখ দি লৈছোঁ, হালধি দি লৈছোঁ, অকণমান ধনিয়া গুড়ি আৰু শেষত ৰেড চিলি আৰু খুন্দি থোৱা মছলাখিনিও একেলগে দি লৈছোঁ। বেবী, বিহুৰ বতৰ চলি আছে এতিয়া বৰ্তমান আৰু তুমি পচলা বনাই আছা, বিহু গান এটি গোৱা না। দিখ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখ নৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো। মজা। কলপচলা খাবলে মন আছে নে কোৱা, কলপচলা খাবলে ইপিনে মন চোৱা। আছে নে কোৱা। মজা। পচলাখিনি মাজে মাজে লৰাই দি থাকিব। আৰু ইপিনে তিতা কেৰেলা বনাই আছে মোৰ হাজবেণ্ডে। নমোৱাৰ 2 মিনিটমান আগত মই অলপ কলাখাৰ দি লৈছোঁ। কলপচলা আমাৰ প্ৰায় হৈয়ে গৈছে, এতিয়া তথাপি অকণ লৰাই দিছোঁ আৰু। So guys, আমাৰ কলপচলা ৰেডি হৈ গ'ল এতিয়া। So আমি এতিয়া টেষ্ট কৰিম। So guys, মই অলপ টেষ্ট কৰিম এতিয়া। কেনেকুৱা? মজা হৈছে, মজা। আৰু মোৰ ছাবস্ক্ৰাইবাৰসকলৰ বাবে আপোনালোকে ঘৰত বনাবচোন আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাবচোন। মোৰখিনি কিন্তু বহুত টেষ্ট হৈছে। আৰু এতিয়া আমি চবে মিলি কলপচলা দি ভাত খাম মস্তিছে। হাই গাইজ, দুপৰীয়াৰ ভাত পানী খাই আমি সকলোৱে আজৰি হৈ উঠিছোঁ।
এতিয়া মই আম খাম। আম খাবৰ কাৰণে কি কৰিব লাগিব জানেনে? পাৰিব লাগিব। এতিয়া মই আম পাৰিব যাই আছো, আপোনালোকে অলপ ৰ'ব। আম খাব গৈ আছো এতিয়া, আমাৰ গছৰ আম লাগিছে। এইটো আমাৰ ডগী। এয়া চাওক গছত আম লাগি আছে। ওপৰৰ পিনে কেমেৰা মৰাৰ কাৰণে পোহৰটো ইমান ভালকৈ অহা নাই। এয়া চাওক আমাৰ গছৰ আম কি ধুনীয়া। এতিয়া মই এইটো চাটনি বনাই খাম। খাবলৈ কিমান সোৱাদ হ'ব হয়নে? এয়া মই এতিয়া আম খাম। টেঙা কিন্তু মই টেঙা বৰ ভাল পাওঁ। কেঁচা আম, তেতেলী, বগৰী খুব প্ৰিয় মোৰ। আৰু এতিয়া এই বহাগৰ মাহত কেঁচা আম কোনে পায় আৰু মোৰ। চ' গাইজ আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি আপুনি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।